কৃষ্ণ এখন আমনি লাগিছে দেই লকডাউনকে ভালকে ভাত এসাঁজো খাবলৈ নোপোৱা হ'ল শাক পাচলি পাবলৈ নাই গাহৰি যে কিমান দিন খোৱা নাই গাহৰি সৈতে ভাত কেইটামান একদম খাওঁ এনেকুৱা লাগিছে আমাৰ মাইকীয়াহঁতে কাটিছে নেকি বাৰু ফোন এটাকে কৰি চাওঁচোন কাটিলে মানে যেনে তেনে আধা কেজি আনি খাবহি লাগিব দেই এই পৃথিৱীত কৰোণা হয় যি হয় এইবিলাক হৈ থাকক কিন্তু গাহৰি নোখোৱাকৈ ইমান দিন থাকিব নোৱাৰি দেই হেল্ল' মাইকীয়া তহঁতি গাহৰি কাটিছ নেকি আজি হে কাটিছ আধা কেজি মোলৈ থবিচোন মই ইয়াক পঠিয়াই দিওঁ একদম বহুত দিন খাবলৈ পোৱা নাই গাহৰি আধা কেজি থবি দেই পাৰিলে পেটু অকণমান থৈ দিবি বাৰু আজি বহুত দিনৰ মূৰত গাহৰি খোৱা আশাটো পূৰণ হ'ব দেই পঠিয়াই দিওঁ নহ'লে শেষেই হ'ব আকৌ মানুহবোৰ যিহে ৰাক্য একদম গাহৰি বুলি ক'লে পটাপট নিবহি হৰি শুনিছেনে চাওঁ হৰি এইবোৰ মানুহবোৰ ক'ত সোমাই থাকেগৈ মাতি থাকিলেও শুনি নাপায় পাই এই কি হ'ল হে ইমানকে চিঞৰি আছা যে টিভিটো লগাই মই বাতৰিটো চাওঁ বুলি ভাবিছোঁ অকণমান আমাৰ মাইকীয়াহঁতে বোলে গাহৰি কাটিছে অকণমান লৈ আহোঁগৈ যাওক পুতুককৈ কি এই লকডাউনৰ মাজত মই গাহৰি আনিবলৈ যাব নাই দেই এই কি হ'ব যাওকচোন যাওক ইমান দিন হ'ল গাহৰি খোৱা নাই ভাতকেইটা খাবলৈ মন নোযোৱা হৈছে গাহৰিৰ লগত ভাত কেইটামান খাওঁ লাগি আছে ইমানকৈ এই লকডাউনত গৈ মই পুলিচৰ মাৰ খাবলৈ নাই হেহে তোমাৰ যদি গাহৰি খাবলৈ মন আছে পুলিচৰ মাৰ খাই তুমি নিজে আনাগে যোৱা মই হ'লো গাহৰি খাই ডাঙৰ হোৱা ছোৱালী গাহৰি খোৱা ঘৰ ছোৱালী আপুনি যদি গাহৰি অকণমান আজি আনি খোৱাবহি নোৱাৰে তেনে মই কিন্তু কালি মাৰ ঘৰলৈ গুচি যাম এই ৰবা ইমানখন নলগাবাগে বাৰু হ'ব দিয়া মই গাহৰি লৈ আহোঁগৈ যি হ'লে হ'ব দেখা যাব আৰু বাৰু মই আহিছোঁ তেনে এই অকণমান দেৰি হ'লে টিভিত চিভিত চাবা ক'ৰবাত আঁঠু চাঠু কাঢ়ি থাকিব পাৰোঁ গাহৰি অকণ আনি খুৱাব নাই বিয়া আগত হ'লে তুমি বিচাৰিলে আকাশৰ যোনটো আনি দিম কিন্তু এতিয়া গাহৰি আধা কেজি আনি দিবলৈ ইমান চিন্তা এইবোৰহে মতা মানুহ যেনে তেনে গাহৰি আধা কেজিমান আনি ল'ব পাৰিলে হ'ল আৰু দেই পুলিচে নোপোৱাকৈ কৃষ্ণ জানো পাই যে গাহৰিয়ে অনা হয়নে নিজৰ টিকা মাংসই খুওৱা হয়নে আৰু ভগৱানেহে জানে আৰু দেই এই নেপালো বুলি কৈ ঘূৰিয়ে গুচি যাওঁ নেকি পুলিচৰ মাৰ খোৱাতকৈ নাই নিব লাগিব যেন তেন নহ'লে সেইজনীয়ে মোকে কাটি খাব যি দেখিছোঁ ভাবোঁতে পুলিচ ওলালিহি কি খবৰ এতিয়া বা ভয় চাগে মোক এই বেটুৱা আগতে পলাই দিওঁ এই ক'ত গৈছ ঘূৰ চাওঁ এইফালে ক'ত যাওঁ এই লকডাউনত এই ঘৰৰ পৰা ওলাব লাগে নাজানো হা নহয় মানে ছাৰ এই ফাৰ্মেচীৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ ফাৰ্মেচিলৈ যাওঁ প্ৰেছক্ৰিপশ্যন চাওঁ তোৰ প্ৰেছক্ৰিপশ্যন দেখা ফাৰ্মেচীলৈ যাওঁ বুলি কৈ ফচিলোহে দেখোন এই কি অকলে ভুল ভৰাই আছ হা চাওঁ প্ৰেছক্ৰিপশ্যন দেখা এইফালে নহয় মানে ছাৰ কি নহয় যাওঁ সঁচা কথা ক নহ'লে তোক এতিয়া মই মানে ছাৰ এই মোৰ মানুহজনে খাই মাৰিছে গাহৰি খাবলৈ লাগে গাহৰি অকণমান আনোগৈ বুলিহে ওলাই আহিছিলোঁ হা গাহৰি ক'ত ওলাইছে ক'ত ইয়াকে একো নকৰোঁ চান্সতে গাহৰি অকণমান মোলৈও অনাইহে লওঁ পায় ছাৰ আমাৰ এই গাঁৱতে মাঘিয়াহঁতে কাটিছে গাহৰি তই গাহৰি আনিবলৈ যাওঁ যদি যা কিন্তু মোলৈও আধা কেজি লৈ আহিবি ইয়াক ঘৈণীকো চাগে গাহৰি খাবলৈ নাপায় ইয়াক বাই আছে দেই ভাল চান্স এটা পাইছোঁ হ'ব গাহৰিহে আপোনালৈ লৈ আহিম অকণমান তেনে মই যাওঁ যা খালি মোক নিদিয়াকে নাযাবি গাহৰি আধা কেজি মোলৈ লৈ আহিবি কথাষাৰ ক'বলৈ নাপালো সি পলালেই আৰু বহুত দিন মোৰ ঘৰতো গাহৰি পৰা হুলস্থুল লগাই আছিলে গাহৰি পোৱা নাছিলোঁ হ'লে আজি চান্সতে গাহৰি অকণমান পাম মানে কি আৰু এইবোৰ কৰোণা চৰোণানো কি আৰু আমাৰতো গাহৰি আৰু জান পাণ গাহৰিয়ে আমাৰ মান গতিকে গাহৰিটো খাবই লাগিব নে কি কয় এইবোৰ বেলেগে নুবুজিব গাহৰি লভাৰেহে বুজিব ইয়াৰ মেইন ৰহস্যটো কি আজি তেনে আৰু গাহৰিয়ে এসাঁজ খাম আৰু